নগৰ চালনা চেমনা বস্তিত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। চালনা ৰঙামাটি সংযোগী পথটোৰে অজগৰ সাপটো পাৰ হৈ পথৰ কাষৰে এজোপা বাঁহগছত আশ্ৰয় লোৱা অৱস্থাত দেখা পায় স্থানীয় লোকে। পৰৱৰ্তী সময়ত শ্যাম নাহক নামৰ যুৱক এজনে অজগৰ সাপটো ধৰি বন বিভাগক গতাই দিয়ে। নগাঁৱৰ চালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অজগৰ সাপটো ডিজু সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।